এইখন হৈছে গোৱা মেডিকেল কলেজ মানে GMC কিমান ডাঙৰ দেখা পাইছেনে বাৰু এফালে ময়ূৰী আৰু পাপাক আগে আগে গৈ আছে আৰু মই পাছে পাছে এফালে পালোগৈ আমি হস্পিটেল আৰু এফালে চিধা আহি পালোহি লেবৰেটৰী ৰুম আৰু ইয়াত দেখা পাইছেনে খ্ৰীষ্টমাছৰ কাৰণে তেওঁলোকে ইমান ধুনীয়াকৈ সজাইছে আৰু এইফালে আহি পালোহি বেলেগ এটা ৰুমত মানে ডক্টৰৰ ওচৰত দেখাবৰ বাবে ৰিপৰ্টখিনি এফালে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে কিমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু এইফালে চাওকচোন খ্ৰীষ্টমাছৰ কাৰণে তেওঁলোকে বহুত ধুনীয়াকৈ সজাইছে এইয়া দেখা পাইছেনে আৰু এইফালে ময়ূৰীলে চাওকচোন হাত কামুৰি কামুৰি কি কৰিছে আৰু ইয়াতে চাওকচোন দোকানবিলাক ইমান ধুনীয়াকৈ মানে মেডিকেলখনৰ ভিতৰতে ৰাখিছে এইফালে মই ওলাই আহিলোঁ চাওকচোন এই কুকুৰাটো কিমান ধুনীয়াকৈ চৰি আছে আৰু এইফালে মেডিকেলৰ পৰা ওলাই আহিলোঁ আপোনালোকক আৰু এটা বস্তু দেখাম চাব দেই ইয়াৰ পৰিৱেশটো ইমানেই ধুনীয়া চাৰিওপাশৰ ইয়াত চাওকচোন ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে আৰু এই ফুলটো কি ফুল আপোনালোকে জনাবচোন দেই কমেণ্টত আৰু চাওকচোন ফুলবিলাক ইমান ধুনীয়া